নমস্কাৰ আমি এতিয়া মইনা স্কুলত থৈ আমি দুইজনী চাহ খাবলৈ গৈ আছো ধনচিৰি বাৰৰ সৰু দোকান এখন বৰ ভাল লাগে তাত চাহ কাপ খাই বলক আপোনালোককো লৈ যাম আমি চাহ খাই আহি এতিয়া বজাৰত সোমাইছো মাছ অকমান লৈ যাও ঘৰলে এয়া লৰা স্কুল ছুটি হল তাৰ আসলতে আজি একেদিন এক্সাম হৈ আছে সেইকাৰণে সোনকালে ছুটি হল এতিয়া আমি ঘৰলে গৈ আছো